আমি গ্ৰুপ বিলৈ পোনপটীয়া প্ৰশ্ন সুধিছোঁ। প্ৰশ্নটি হৈছে, এইবাৰ আমাৰ বিধানসভা নিৰ্বাচনত আমাৰ সমষ্টিৰ পৰা জয়ী হোৱা বিধায়কজনৰ নাম কি আৰু তেওঁ কোনটো দলৰ পৰা জয়ী হৈছে? পাঁচ। জয়ী হোৱা বিধায়কজনৰ নাম হৈছে সুৰুজ দিহিঙীয়া আৰু তেখেতে বিজেপি দলৰ পৰা জয়ী হৈছে। শুদ্ধ উত্তৰ আৰু শুদ্ধ। নমস্কাৰ। আজি আমাৰ ছাত্ৰাবাসত থকা অষ্টম শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছোঁ। তাকে আপোনালোকক দেখুৱাব লৈছোঁ। প্ৰথমে আমি ছাত্ৰসকলক ABCD এনেধৰণে আমি কেইটামান গ্ৰুপত ভাগ কৰি লৈছোঁ আৰু তাকে প্ৰথমে আপোনালোকৰ আগত চিনাকি কৰাই দিব লৈছোঁ। প্ৰথম গ্ৰুপটো হ'ব, এইটো গ্ৰুপ হ'ব A গ্ৰুপ, আৰু এইটো হ'ব B গ্ৰুপ, আৰু এইটো হ'ব C গ্ৰুপ, আৰু এইটো D গ্ৰুপ, আৰু এইটো হ'ব E গ্ৰুপ। আৰু আমি একেদৰে বৰ্ডতো এনেকৈ লিখি লৈছোঁ আমি ABCDE কোনে কিমান নম্বৰ লাভ কৰে। আৰু আজি আমাৰ এই কুইজ প্ৰতিযোগিতাখনি 4টা ৰাউণ্ডত আমি শেষ কৰিম। এটা ৰাউণ্ডত 5টাকৈ প্ৰশ্ন থাকিব। পোনপটীয়া প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ বাবে 10 নম্বৰ লাভ কৰিব, আৰু বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ লাভ কৰিব, আৰু সময়ৰ বাবে সময় দিয়া হ'ব 30 ছেকেণ্ড। প্ৰতিযোগিতাখন আৰম্ভ কৰিব লৈছোঁ। গ্ৰুপ A সুধিব লৈছোঁ প্ৰথম প্ৰশ্নটো। মাটিকালি হিচাপে উত্তৰ পূবৰ ভিতৰত অসমৰ স্থান কি? 2। শুদ্ধ উত্তৰ, আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ A লাভ কৰিছে 10 নম্বৰ। এতিয়া আমি সুধিব বিচাৰিছোঁ গ্ৰুপ B পোনপটীয়া প্ৰশ্ন, যে অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? দক্ষিণ হালমাৰা মানকাছাৰ জিলা। শুদ্ধ উত্তৰ, দক্ষিণ হালমাৰা মানকাছাৰ জিলা, আৰু ইয়াৰ বাবে গ্ৰুপ B লাভ কৰিছে 10 নম্বৰ। আৰু এইবাৰ আমি পোনপটীয়া প্ৰশ্ন সুধিছোঁ গ্ৰুপ C লৈ। গ্ৰুপ C পোনপটীয়া প্ৰশ্নটো হৈছে, অসমৰ জাতীয় গছবিধৰ নাম কি? হুলুং গছ। শুদ্ধ উত্তৰ, হুলুং গছ, আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ C লাভ কৰিছে 10 নম্বৰ। এবাৰ আমি পোনপটীয়া প্ৰশ্ন সুধিছোঁ গ্ৰুপ D লৈ। প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? যোৰহাট। শুদ্ধ উত্তৰ, যোৰহাটত নিৰ্মাণ কৰিছিলে, আৰু পোনপটীয়া প্ৰশ্ন শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ D লাভ কৰিছে 10 নম্বৰ। এইবাৰ আমি পোনপটীয়া প্ৰশ্ন গ্ৰুপ E সুধিব বিচাৰিছোঁ। ভাৰতৰ ভিতৰত মাটিকালি হিচাপে অসমৰ স্থান কিমান? 17তম স্থান। শুদ্ধ উত্তৰ, আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ E লাভ কৰিছে 10 নম্বৰ। দ্বিতীয় ৰাউণ্ড আমি আৰম্ভ কৰিব বিচাৰিছোঁ, আৰু দ্বিতীয় ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো সুধিব বিচাৰিছোঁ গ্ৰুপ E। দ্বিতীয় ৰাউণ্ডৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ জুবিন গাৰ্গৰ ওপৰত। আৰু প্ৰথম প্ৰশ্নটি হৈছে, জুবিন গাৰ্গক লুইতকণ্ঠ উপাধি কোনে প্ৰদান কৰিছিলে? ৰাজ্যপাল বনৱাৰী লাল পুৰোহিত। শুদ্ধ উত্তৰ, ৰাজ্যপাল মানোৱাৰী লাল পুৰোহিত, আৰু পোনপটীয়া প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ E লাভ কৰিছে 10 নম্বৰ। দ্বিতীয় ৰাউণ্ডৰ পোনপটীয়া প্ৰশ্ন দ্বিতীয়টো পোনপটীয়া প্ৰশ্ন গ্ৰুপ D সুধিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? শব্দ অনুভূতি। শুদ্ধ উত্তৰ, আৰু পোনপটীয়া প্ৰশ্ন শুদ্ধ উত্তৰ দিয়াৰ বাবে লাভ কৰিছে গ্ৰুপ D 10 নম্বৰ। এইবাৰ আমি পোনপটীয়া প্ৰশ্ন গ্ৰুপ C সুধিব বিচাৰিছোঁ। জুবিন গাৰ্গে কিমান চনত ৰজত কমল বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ, আৰু প্ৰশ্নটো গ্ৰুপ B লৈ বাগৰি আহিছে। 2007 চন। শুদ্ধ উত্তৰ, আৰু বাগৰি যোৱা প্ৰশ্ন উত্তৰ দিয়াৰ বাবে গ্ৰুপ B লাভ কৰিছে 5 নম্বৰ। গ্ৰুপ B কে সুধিব বিচাৰিছোঁ পোনপটীয়া প্ৰশ্ন। প্ৰশ্নটো হৈছে, জুবিন গাৰ্গক কটন বিশ্ববিদ্যালয়ে কেতিয়া D.Litt অৰ্থাৎ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিলে মৰণোত্তৰভাৱে? 9 ডিচেম্বৰ 2025। 2025 চনৰ 9 ডিচেম্বৰ তাৰিখে। শুদ্ধ উত্তৰ, আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ D 10 নম্বৰ লাভ কৰিছে। এইবাৰ আমি পোনপটীয়া প্ৰশ্ন গ্ৰুপ A সুধিব বিচাৰিছোঁ। প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে কোনখন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? ইকোজ অফ চাইলেন্স অৰ্থাৎ তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। শুদ্ধ উত্তৰ, আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ A লাভ কৰিছে 10 নম্বৰ।
ইতিমধ্যে আমাৰ দ্বিতীয় ৰাউণ্ডৰ শেষ হৈছে। দ্বিতীয় ৰাউণ্ডত আমি প্ৰশ্ন সুধিম খেলৰ বিষয়ে। তাৰ পোনপটীয়া প্ৰশ্নটো সুধিব বিচাৰিছোঁ পুনৰ গ্ৰুপ এলে। প্ৰশ্নটো হৈছে IPL খেলা প্ৰথমজন অসমীয়াৰ নাম কি? আবু নাছিম আহমেদ। হুম আবু নাছিম আহমেদ। শুদ্ধ উত্তৰ আবু নাছিম আহমেদ। গতিকে পোনপটীয়া প্ৰশ্ন শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ এ 10 নম্বৰ লাভ কৰিছে। প্ৰশ্ন সুধিব বিচাৰিছোঁ গ্ৰুপ বি। এই গ্ৰুপ বি প্ৰশ্নটো হৈছে এছিয়ান গেমছত পদক পাবলৈ সক্ষম হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? নোৱাৰিলে 5 বুলি ক'বা। প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ চিলে। গ্ৰুপ চিয়ে ক'ব লাগে। নোৱাৰিলে 5 বুলি ক'বা। গ্ৰুপ ডিক সুধিছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ ডি এ লাভ কৰিছে 5 নম্বৰ। এইবাৰ আমি পোনপটীয়া প্ৰশ্ন গ্ৰুপ চি সুধিব বিচাৰিছোঁ। ভাৰতীয় ক্ৰিকেট দলৰ মূল একাদশত স্থান লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ অসমীয়াজনৰ নাম কি? শুদ্ধ উত্তৰ ৰিয়ান পৰাগ। আৰু পোনপটীয়া প্ৰশ্ন শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ চিয়ে লাভ কৰিছে 10 নম্বৰ। আমি সুধিছোঁ পোনপটীয়া প্ৰশ্ন গ্ৰুপ ডি। গ্ৰুপ ডি সুধিছোঁ পোনপটীয়া প্ৰশ্ন। অলিম্পিকত পদক পাবলৈ সক্ষম হোৱা একমাত্ৰ অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি? অলিম্পিক খেলত পদক পাবলৈ সক্ষম হোৱা একমাত্ৰ অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি? নোৱাৰিলে 5 বুলি ক'বা। 5 প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ ই লৈ। নোৱাৰিলে 5 বুলি ক'বা। 5 আৰু প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ এ লৈ। অলিম্পিকত বা অলিম্পিক খেলত পদক পাবলৈ সক্ষম হোৱা একমাত্ৰ অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি? নোৱাৰিলে 5 বুলি ক'বা। অশুদ্ধ উত্তৰ। গ্ৰুপ বি লৈ গৈছে বাগৰি গৈছে। 5 গ্ৰুপ চি লৈ গৈছে। অশুদ্ধ উত্তৰ। বাকীবোৰ সুধিলোঁ নহয়। শুদ্ধ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। আৰু এই প্ৰশ্নটো কোনো দলে শুদ্ধ উত্তৰ দিবলৈ সক্ষম নহ'ল। এবাৰ আমি 5ৰ প্ৰশ্নলৈ যাব লৈছোঁ। তৃতীয় ৰাউণ্ডৰ শেষৰটি প্ৰশ্ন আমি গ্ৰুপ ই সুধিব বিচাৰিছোঁ। অসম ৰাজ্যিক ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? 3 ছেপ্টেম্বৰ শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ ই এ লাভ কৰিছে 10 নম্বৰ। আমি তৃতীয় ৰাউণ্ডৰ শেষত আমি আমাৰ দলসমূহৰ স্ক'ৰ বৰ্ড জানিব বিচাৰিছোঁ কোনে কিমান পাইছে। আমাৰ তৃতীয় ৰাউণ্ডৰ শেষত দলসমূহৰ নম্বৰবোৰ এনেধৰণৰ। গ্ৰুপ এ লাভ কৰিছে 30 নম্বৰ। গ্ৰুপ বি এ লাভ কৰিছে 25 নম্বৰ। গ্ৰুপ চি এ লাভ কৰিছে 20 নম্বৰ। গ্ৰুপ ডি এ লাভ কৰিছে 25 নম্বৰ। আৰু গ্ৰুপ ই এ লাভ কৰিছে 30 নম্বৰ। এইটো ৰাউণ্ডত যাব বিচাৰিছোঁ। চতুৰ্থ ৰাউণ্ডত আমি বিজ্ঞানৰ বিষয়ে সুধিম। প্ৰথমটি প্ৰশ্ন সুধিব বিচাৰিছোঁ গ্ৰুপ ই দলক। গ্ৰুপ ই দললৈ পোনপটীয়া প্ৰশ্ন যে প্ৰশ্নটি হৈছে বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল? এণ্টনি ভান লিউৱেনহুক শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ ই এ লাভ কৰিছে 10 নম্বৰ। আমি সুধিব বিচাৰিছোঁ গ্ৰুপ ডি পোনপটীয়া প্ৰশ্ন পদাৰ্থৰ চতুৰ্থটি অৱস্থাৰ নাম কি? প্লাজমা শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ ডি এ লাভ কৰিছে 10 নম্বৰ। এইবাৰ আমি গ্ৰুপ চি সুধিব বিচাৰিছোঁ পোনপটীয়া প্ৰশ্ন। প্ৰশ্নটি হৈছে সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি? শুক্ৰ গ্ৰহ শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ চি এ লাভ কৰিছে 10 নম্বৰ। আৰু এইবাৰ আমি গ্ৰুপ বি সুধিব বিচাৰিছোঁ পোনপটীয়া প্ৰশ্ন। প্ৰশ্নটি হৈছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? আনুমানিক 15 কোটি কিলোমিটাৰ শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ বি এ লাভ কৰিছে 10 নম্বৰ। এইবাৰ চতুৰ্থ ৰাউণ্ডৰ শেষৰটি প্ৰশ্ন গ্ৰুপ এ সুধিব বিচাৰিছোঁ। প্ৰশ্নটি হৈছে মানুহৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি? আৰু একেবাৰে পঞ্চম ৰাউণ্ডৰ প্ৰথমটি প্ৰশ্ন গ্ৰুপ ই সুধিব বিচাৰিছোঁ। প্ৰশ্নটি হৈছে আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ শুদ্ধ উত্তৰ। আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ ই এ লাভ কৰিছে 10 নম্বৰ। গ্ৰুপ
ডি গ্ৰুপ ডি সুধিব বিচাৰিছোঁ প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি অসমীয়া খেলুৱৈ আৰু নহ'লে পাঁচ বুলি কৈছে প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ বিলৈ বাগৰি গৈছে প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ নাম কি বা প্ৰথমজন অসমীয়া নাম কি লভলীনা কৈছে অশুদ্ধ উত্তৰ কোনো এটা দলে শুদ্ধ উত্তৰ দিবলৈ সক্ষম নহ'ল শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা পোনপটীয়া প্ৰশ্ন গ্ৰুপ বিলৈ পোনপটীয়া প্ৰশ্ন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি নোৱাৰিলে পাঁচ বুলি ক'বা গ্ৰুপ এলৈ বাগৰি গৈছে প্ৰশ্নটি নোৱাৰিলে পাঁচ অশুদ্ধ উত্তৰ প্ৰশ্নটি বাগৰি গৈছে গ্ৰুপ ইলে গ্ৰুপ ই ক'ব লাগে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি অশুদ্ধ উত্তৰ আৰু গ্ৰুপ ডিলৈ গৈছে প্ৰশ্ন বাগৰি গৈছে নহ'ব কোনো এটি দলে শুদ্ধ উত্তৰ দিবলৈ সক্ষম নহ'ল আৰু শুদ্ধ উত্তৰটি হৈছে ল'ৰা বন্ধু এতিয়া শেষৰটি প্ৰশ্ন গ্ৰুপ লৈ পোনপটীয়া প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি অশুদ্ধ উত্তৰ আমাৰ এখন অশুদ্ধ উত্তৰ গ্ৰুপ বিলৈ বাগৰি আছে গ্ৰুপ ডিলৈ বাগৰি আছে নাই হোৱা অশুদ্ধ উত্তৰ গ্ৰুপ ইলৈ বাগৰি আছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি অশুদ্ধ উত্তৰ কোনো এটি দলে শুদ্ধ উত্তৰ দিবলৈ সক্ষম নহ'ল শুদ্ধ উত্তৰটো হৈছে অৰুণোদয় এতিয়া পঞ্চম ৰাউণ্ডৰ শেষত আমি স্ক'ৰ বৰ্ড চাব বিচাৰিছোঁ কোনটো দলে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে আমাৰ পঞ্চম ৰাউণ্ডৰ শেষত নম্বৰবোৰ এনেধৰণৰ আছিলে গ্ৰুপ এ লাভ কৰিছে 40 নম্বৰ গ্ৰুপ বি এ লাভ কৰিছে 35 নম্বৰ গ্ৰুপ চি এ 30 নম্বৰ গ্ৰুপ ডি এ 35 নম্বৰ আৰু গ্ৰুপ ই লাভ কৰিছে 50 নম্বৰ গতিকে আমাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰুপ ই আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰুপ এ কিন্তু গ্ৰুপ বি আৰু ডি এ সমান নম্বৰ লাভ কৰি তৃতীয় স্থান পাবলৈ সক্ষম হৈছে গতিকে আমি দুইটি দলকে পুনৰবাৰ এটি প্ৰশ্ন সুধিম আমি গ্ৰুপ বিলৈ পোনপটীয়া প্ৰশ্ন সুধিছোঁ প্ৰশ্নটি হৈছে এইবাৰ আমাৰ বিধানসভা নিৰ্বাচনত আমাৰ সমষ্টিৰ পৰা জয়ী হোৱা বিধায়কজনৰ নাম কি আৰু তেওঁ কোনটো দলৰ পৰা জয়ী হৈছে পাঁচ জয়ী হোৱা বিধায়কজনৰ নাম হৈছে সুৰুজ দিহিঙীয়া আৰু তেখেতে বিজেপি দলৰ পৰা জয়ী হৈছে শুদ্ধ উত্তৰ আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে গ্ৰুপ ডিয়ে লাভ কৰিছে 10 নম্বৰ ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতা শেষ হৈছে আৰু আজি কুইজ প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰুপ ই হৈছে এইকেইজন গ্ৰুপ ই আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে গ্ৰুপ এ আৰু গ্ৰুপ এ দলটি হৈছে এইকেইজন আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰুপ ডি আৰু গ্ৰুপ ডি হৈছে এইকেইজন গতিকে আমি শেষত আটাইকেইটি দলকে আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ প্ৰতিযোগিতাখন ইমানতে সমাপ্ত বুলি ঘোষণা কৰিছোঁ আৰু আমি পিছৰ ভিডিঅ'টোত আমি বঁটা বিতৰণী অৰ্থাৎ পুৰস্কাৰ বিতৰণ কৰিম আজিলৈ আহিছোঁ ধন্যবাদ।